হাড় ভাঙিলে যে লগাই যে কৈছিল যে ঔষধটো হয় এইডালে। নমস্কাৰ বন্ধুসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, হঠাৎ কেতিয়াবা আমাৰ হাতৰ হওক বা ভৰিৰ হওক বা দেহৰ যিকোনো অংগত মানে হাড় ভাঙে, আৰু যেতিয়া আমাৰ হাড় ভাঙে তেতিয়া আমি ডাক্তৰৰ চিকিৎসা এনেও কৰোঁ, কিন্তু আপোনালোকে যদি বনদৰৱ বিশ্বাস কৰে বা যদি আপোনালোকে ব্যৱহাৰ কৰিব খোজে তেতিয়াহ'লে এই বনদৰৱটো ব্যৱহাৰ কৰিব পাৰে। এই বনদৰৱটো সপোনত পোৱা, মানে যিবিলাক সপোনত পোৱা ঔষধ হয় সেইবিলাক বহুত বিশ্বাসী। আপোনালোকে এই যদি বনদৰৱটো বিশ্বাস কৰিছে তেতিয়াহ'লে ভিডিঅ'টো চাই থাকক, কাৰণ আপোনালোকে এই দৰৱটো ব্যৱহাৰ কৰাৰ পাছতেই সুফল পাব। তেনে বলক জানিবলৈ চেষ্টা কৰোঁ দৰৱটো কি, কেনেকৈ ব্যৱহাৰ কৰিব, ক'ত পাব, গোটেইখিনি কথা তেনে বলক। বন্ধু বান্ধৱীসকল, আপোনালোকে এই বনদৰৱটো কেনেকৈ বনাব লাগে বা বনদৰৱটোনো কি, গোটেইখিনি কথা সম্পূৰ্ণ জানিবৰ কাৰণে আপোনালোকে যদি এনেধৰণৰ গাঁৱলীয়া দৰৱসমূহ সদায় চাই থাকিব বিচাৰে আমাৰ এই চেনেলৰ তৰফৰ পৰা, তেতিয়াহ'লে আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো অল কৰি দিব, কাৰণ আমি যেতিয়াই ভিডিঅ' আপলোড কৰিম সেই ভিডিঅ'টো আপুনি সকলোতকৈ আগত পাব। আৰু বন্ধু বান্ধৱীসকল, আমাৰ চেনেলত যিমানবিলাক ভিডিঅ' আপোনালোকৰ কাৰণে দিয়া আছে বা আগন্তুক দিনসমূহত দিবলৈ চেষ্টা কৰিম, সেই সকলোবোৰ প্ৰমাণিক মানে গাঁৱলীয়া দৰৱ, আৰু সেইবোৰ আমাৰ ঘৰতে দিয়া হয়। আৰু আপোনালোকে যদি এনেধৰণৰ দৰৱসমূহ সম্পূৰ্ণ বিনামূলীয়াকৈ শিকিব বিচাৰে তেতিয়াহ'লে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব নিশ্চয় কৰিব। আৰু বন্ধু বান্ধৱীসকল, ভিডিঅ'টো ভাল পালে আজি এটা লাইক কৰিব। আৰু তেন্তে বলকচোন জানিবলৈ চেষ্টা কৰোঁ ঔষধটো কি আৰু ইয়াক কেনেকৈ বনাব, কেনেকৈ ব্যৱহাৰ কৰিব আৰু ক'ত পোৱা যায়। বন্ধু বান্ধৱীসকল, আপোনালোকক এই স্ক্ৰীনত দেখাই আছোঁ এইজোপা হৈছে পাপগাঠি, বা বহুতে বহুত ধৰণৰ নামেৰে জনা যায়, বহুতে বহুত ধৰণে ক'ব পাৰে। আপোনালোকে ওখ চৰ চাপৰি বা নদীৰ কাণৰ গৰাৰ কাষত এনেধৰণৰ মানে ওখ ওখ ঠাইবিলাকত এই লতা সদৃশ বা এই গছজোপা গজি উঠে। ইয়াৰ কোনো পাত নাই, তলত শিপা আছে আৰু ওপৰলৈ এনেধৰণে বগাই যায় বা থিয় হৈ যায়। আৰু এই গছজোপা পাপ যেনেকৈ কুঁহিয়াৰৰ পাপ থাকে, ঠিক তেনেকৈ পাপ আছে, কিন্তু ইয়াৰ পাপকেইটা খুলি পুনৰ লগাব পাৰি। মই আপোনালোকক দেখুৱাই দিছোঁ কেনেকৈ খুলি কেনেকৈ লগাব পাৰে। আৰু আপোনালোকে হয়তো নিশ্চয় চিনি পালেই গছজোপা, আৰু যদিহে চিনি পালে, যদিহে ইয়াৰ বেলেগ কিবা নাম জানে আপোনালোকে কমেণ্ট কৰি জনাব, কাৰণ এই গছজোপাৰ নাম প্ৰায়ে মই নাজানো, কিন্তু পাপ লগা বা গাঁঠি লগা বন বুলি আমি জানো। আপোনালোকে হাড় ভঙা জইন কৰিবৰ কাৰণে, মানে যেতিয়া আমাৰ কিবা এটা কাৰণত হাড় ভাঙে, হাত ভৰি বা যিকোনো ঠাইতে হাড় ভাঙিব পাৰে, আৰু হাড় ভঙা ভাল কৰিবৰ কাৰণে আপোনালোকে এনেকুৱা একোচা বন আপোনালোকে উঘালি আনিব আৰু সেয়া ধুনীয়াকৈ পৰিষ্কাৰ কৰি ল'ব। আৰু আপোনালোকে কেনেকৈ ঔষধটো প্ৰস্তুত কৰিব আমাৰ মায়ে আপোনালোকক বুজাই দিব আৰু কৈ দিব। তাৰ আগতে আপোনালোকক ক'ব বিচাৰিছোঁ, এই যিটো ঔষধ আপোনালোকে যেতিয়া লগোৱাৰ সময়ত এখিলা কলপাত ওপৰত দি আপোনালোকে লগাব লাগিব, আৰু কেনেকৈ বস্তুটো বনাব লাগে সেই বিষয়ে আমাৰ মায়ে আপোনালোকক ক'ব। তেন্তে বলকচোন জানিবলৈ চেষ্টা কৰোঁ। এই ঔষধটো যদি হাড়ত দুখ পায়, হাড় যদি ভাগি যায়, এইডাল খুব ঘনকৈ কাটিব লাগিব। কাটি পেলাই পটাত খুব মিহিকৈ পিচি, তাৰপিছত নিমখ অকণমান জানকৈ নিমখ অকণ দি 3 দিন সি বান্ধিব লাগিব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে এই ঔষধটোৰ বিষয়ে গোটেইখিনি কথা বুজি পালে। যদিহে বুজি পালে এটা লাইক কৰিব, কাৰণ আমি এনেধৰণৰ নতুন নতুন গাঁৱলীয়া ভিডিঅ'সমূহ যিহেতু আনি থাকিম। যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তেন্তে পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম। চাই থাকিব আমাৰ ভিডিঅ'সমূহ। ধন্যবাদ।